friends, welcome to my YouTube channel Pooja Assamese Kitchen and Vlog. আজি মই বনাম ৰঙলাওৰ গুটিৰ চাটনি। তাৰ বাবে মই লৈছো এয়া ৰঙলাওৰ গুটি। আমি ৰঙলাও খাওঁতে গুটিখিনি শুকুৱাই থৈছিলো আৰু আপোনালোকে যদি বনাম বুলি ভাবিছে গুটিখিনি এদিন শুকুৱাই ল'ব। আৰু এই চাটনি বনাবলৈ মই লৈছো এয়া পদুনা পাত কেইটামান লৈছো আৰু বঙালী ধনিয়া পাত কেইটামান লৈছো, নহৰু কেইফুটামান লৈছো, আদা এডোখৰ আৰু জলকীয়া 4-5টামান লৈছো। এতিয়া আমি কেৰাহীখন পাতি লৈছো। এতিয়া আমি ৰঙলাওৰ গুটিখিনি ভাজি ল'ম। এতিয়া আমি গুটিখিনি ৰঙচুৱা নোহোৱালৈকে অলপ সময় ভাজি ল'ম। এতিয়া আমি ভাজি থোৱা গুটিখিনি প্লেট এখনত কাঢ়ি ল'ম। এয়া কেৰাহীত তেল অলপ দি দিলো। এতিয়া আমি নহৰুখিনি ভাজি ল'ম। তাৰপিছত এয়া আমি আদা দি দিলো। এতিয়া আমি অলপ হালধি গুড়ি দি আৰু জিৰা গুড়ি অলপ দিম। আৰু আমি এতিয়া পদুনাখিনি ভাজি ল'ম। জলকীয়া আৰু বঙালী ধনিয়া পাতকেইটাও ইয়াৰ লগতে আমি ভাজি লৈছো। এতিয়া অলপ সময় আমি এনেদৰে ভাজি ল'ম। এয়া আমি 5 মিনিট সময় ভাজি লৈ হৈ গ'ল। আমাৰ ভাজা হৈ গ'ল। আমি সকলোখিনি মিক্সিত দি এইখিনি সকলোখিনি দি দিলো। আপোনালোকে পটাটো পিচি ল'ব পাৰে। মই মিক্সিত দি দিম। এয়া পিছা হৈ গ'ল আমাৰ চাটনি। নিমখ দি আমি মিক্স কৰি ল'ম। আৰু এয়া আমাৰ চাটনি ৰেডি।